ব্ৰহ্মপুত্ৰ হয় দাদা। ব্ৰহ্মপুত্ৰ ন? হয়। এইটো কেজি কিমান হ'ব? এইটো 750। হয় হয় চক এইটো 700 টকা। এইটো কিমান মান ৱেটৰ হ'ব? 17 কিলো 700 গ্ৰাম আছে। 17 কিলো 700 চক। চিতলৰ কি চলি আছে দাদা? 1213। এই ক'ৰ মাছ এইখিনি? ব্ৰহ্মপুত্ৰ ন? এতিয়া আপোনালোকে চিতল দেখা পাইছে কিমান বৃহৎ চিতল আপোনালোকে 10 কেজি এজনী 10 কেজি 10.5 কেজি আছে 8 কেজি 8 কেজি 10 কেজি ন? পুৰা ৰেট সমান নাই কম বেছ হ'ব? তেন্তে আহক আপোনালোকে যদি চিতলৰ কথা ভাবি আছে তেন্তে আপুনি দেৰগাঁও আহক। দেৰগাঁৱৰ পৰা চিতল লৈ যাম ন? হয়। যাতে উৰুকাৰ নিশাটো ভালদৰে কটাব পাৰে। ভোগালী বিহুৰ শুভেচ্ছা জনালো। হয়। গতিকে আমি অসমবাসীয়ে আমাৰ নিগেটিভ গাঁৱৰ মানুহ চবকে খুৱাম বুলি ডাঙৰ মাছ আনিছে বজাৰলৈ। সকলো ৰাইজ আহক। ডাঙৰ ডাঙৰ ৰৌ আছে, বাহু আছে, চিতল আছে। ৰাইজৰ কাৰণে আনিছো, ৰাইজক দিবৰ কাৰণে আনিছো, ৰাইজক খাওক। আজি হ'ল উৰুকা। উৰুকাৰ দিনা যি মাঘৰ বিহু, যি মাঘৰ বিহুৰ ভোগালী সেই বজাৰত আমি ইতিমধ্যে দেৰগাঁৱত আহিছোঁ। আপোনালোকে দেখা পাই আছে আমাৰ ভিডিঅ'ৰ সৈতে কিমান ডাঙৰ ডাঙৰ মাছ। দাদা কেনেকুৱা কিমান কেজিৰ মাছ আছে এইখিনি? 15 কেজি মাছ। 15 কেজি। হয় হয়। কেনেকুৱা বজাৰত পৰিণত হৈছে? আগৰ দৰে বজাৰ আৰু এতিয়াৰ বজাৰত কিবা আপুনি তেনেকুৱা পাৰ্থক্য দেখা পাইছে নেকি ইয়াৰ বজাৰত? মানে কি মাছ বেছি হোৱাৰ কাৰণে কাষ্টমাৰ অকণমান কমিছে। হয়। তথাপিও নিগেটিভৰ পুৰণা বজাৰৰ কাৰণে কাষ্টমাৰ আহে আৰু। হয়। কিমানকৈ আপোনালোকে বিক্ৰী কৰিছে এইখিনি মাছ? এইখিনি মাছ আপোনাৰ আহি মাছ 1500কৈ বিক্ৰী কৰোঁ। 1500 ন? চিতল 1500। হয় হয়। আৰু আপোনাৰ বাহু বিক্ৰী 1500 টকা। হয়। আপোনাৰ মন গৈছে নেকি? আপুনি আহক দেৰগাঁৱতে আজিৰ ভিতৰতে আহক, কাৰণ এখন বজাৰ প্ৰতিদিনে এনেকৈ নাথাকে ন। ইমান ডাঙৰ মাছ হয়তো আপুনি দেখা নাপাব। উৰুকা বজাৰৰ যদি কথা ভাবি আছে তেন্তে আপুনি দেৰগাঁও আহক। দেৰগাঁৱৰ যি আপুনি নেঘেৰিটিং চাৰিআলি আছে, আপুনি তাতে আহি দেখা পাব ডাঙৰ ডাঙৰ মাছ আছে। সকলোৱে বিক্ৰী কৰি আছে, খুব কম দামতে দিছে। আৰু এনেকুৱা মাছ হয়তো যোৰহাটত পাবলৈ অকণমান অসুবিধা হ'ব, ফ্ৰেছ মাছ ন দাদা? কি কয়? এই ফ্ৰেছ মাছ আকৌ ক'ৰ পৰা আহে মাছ? ব্ৰহ্মপুত্ৰ যদি আপুনি ফ্ৰেছ মাছ খাবলৈ হয় তেন্তে আপোনালোকে দেৰগাঁও আহক। দেৰগাঁও চাৰিআলিৰ পৰা এইখিনি আপোনালোকে উপলব্ধ হ'ব। উৰুকাৰ নিশা যাতে আপোনালোকে ভালদৰে এসাঁজ খাব পাৰে ভাত। কাৰণে বহুত কষ্টৰ ফলত এই বিহু পতা হৈছে। বছৰৰ মূৰত বিহু আহে, কিন্তু আপুনি পইচাৰ কথা কোনেও নাভাবে, কাৰণ এটা ফ্ৰেছ আৰু ভাল মাছ দৰকাৰ হয়। নে কি কয় দাদা? হয়। সেইকাৰণে আপুনি দেৰগাঁও আহক। ইমান ডাঙৰ ডাঙৰ মাছ চক আপুনি লৈ যাব পাৰিব। এই আমাৰ ভিডিঅ'ৰ সৈতে যদি আমাৰ ভিডিঅ'টো ভাল পায় আপুনি শ্বেয়াৰ কৰি দিব। যি দেৰগাঁও বজাৰৰ কথা আপোনালোকক দেখাই গৈছোঁ, সকলো বজাৰ এয়া চক মাছ 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 মাথো মাছ। আজিৰ দিনটোত হয়তো মাছেই বেছিকৈ ব্যৱহাৰ কৰে, কাৰণ মানুহে কালিলৈহে মাংস খাব উৰুকাৰ দিনা। নে কি কয় দাদা? কিমানকৈ চলিছে? এইটো চব ডাঙৰ বাহু কিমান? এইটো কেনেকুৱা কেজি? এইটো ব্ৰহ্মপুত্ৰ হয় দাদা। ব্ৰহ্মপুত্ৰ ন? হয়। এইটো কেজি কিমান হ'ব? এইটো 750। হয় হয় চক। এইটো 700 টকা। এইটো কিমান মান ৱেটৰ হ'ব? 17 কিলো 700 গ্ৰাম আছে। 17 কিলো 700 চক। আপুনি যদি বিলাহী কিমান? বিলাহী 40 টকা। অঁ। তাৰপিছত আপোনাৰ মটৰ 60 টকা, অঁ। গাজৰ 50 টকা, অঁ। জলকীয়া পোৱা 20 টকা। অঁ। মাছ ললো বেঙেনা 30, লোকেল আলু 30 টকা। হয়। তাৰপাছত কেপচিকাম আপোনাৰ 80 টকা, 60 টকা, আলু 30 টকা।